আমি যিটো প্ৰিপাৰেশ্যন কৰিছোঁ আজি এটা আমি সফল হ'ম বুলি ভাবিছোঁ। আপোনাক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ ব্লগ চেনেলটোলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই ভালে আছোঁ। আৰু গৰমটো আপোনালোকে গম পায় কেনেকৈ গৰম হৈছে আৰু মানে থাকিব নোৱাৰা হৈছে। আৰু সেই স্কুলত মানে প্ৰভাত ফেৰী ৰখা হৈছে এটি শোভাযাত্ৰা তো 15 আগষ্টৰ কাৰণে। তো হ'ব দিছে 6:45 আৰু সেইবাবে আমি উপস্থিত হ'বগৈ লাগিব 6টা বজাত, কাৰণ 6টা বজাত আমি এবাৰ গ'লে আৰু অলপ কিবা কিবি কাম অলপ সহায় হ'ব। আৰু গা পা ধুই পূৰা ফ্ৰেছ হৈ স্কুল গৈ আছোঁ আৰু স্কুলত লগ পাই আছোঁ আপোনালোকক। আৰু আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব, ধুনীয়াকৈ চাই থাকক। আৰু ইমান মই দীঘলীয়া নকৰোঁ, কথা বেছি কৈ নাথাকোঁ, ডাইৰেক্ট স্কুলত লগ পাই আছোঁ বলক। আৰু স্কুল আহি পালোঁ আৰু দেখিলোঁ সকলো ছাত্ৰ ছাত্ৰী উপস্থিত হৈছে। তো 15 আগষ্টৰ কাৰণে আমাৰ যি প্ৰিপেৰেশ্যন চলি আছে তো তাৰ বিষয়ে ছাৰক অলপ সুধিবলৈ চেষ্টা কৰিছোঁ। তাৰ বিষয়ে মানে কি আমাৰ যি স্কুলৰ যি কণ্ডিশ্যন, ছাত্ৰ ছাত্ৰীৰ সংখ্যা এই সংখ্যা বহুত বেছি হোৱাৰ কাৰণে আমি নিৰ্দিষ্ট টাইমত কৰিব লগা কামখিনি আমি অলপ পিছুৱাবলগীয়া হৈছে। গতিকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা আমাৰ বহুত বেছি আৰু শিক্ষকৰ সংখ্যা আমাৰ কম, তথাপিও আমি যিটো প্ৰিপাৰেশ্যন কৰিছোঁ আজি এটা আমি সফল হ'ম বুলি ভাবিছোঁ। ৰেলী ষ্টাৰটো 8 বজা কৰি যাব, ৰেলী ষ্টাৰ 8 বজা কৰি যাব। আমাৰ মানে লেডিজ বাইদেউ কেইজন আহিব আছেতো, এই বাইদেউকেইজনী আহিলে আমাৰ কাম আৰম্ভ। এনেই আমিতো আৰম্ভ হ'লেই, কিন্তু বাইদেউহঁতৰ কাৰণে আমি অসম ৰ'বলগীয়া হৈছে। আৰু অলপ পিছত ষ্টাৰ্ট হ'ব। গৰমটো খুব দিছে, কেনে লাগিছে কেনেকৈ চেনেলটো কৈ দিয়াহি অলপ। আপোনালোকৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু CN আছাম ইয়াৰ ছাবস্ক্ৰাইব নকৰিব। গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেন্ট পটাকছে আপোনালোকৰ চাই চাই ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম, বন্দে আৰু ইয়াত মানে পূৰা প্লেগ ৰাখি লোৱা হ'ব। পূৰা মানে গাইজ পূৰা মজা মজা আমাৰ ওচৰত পেইণ্টাৰ হাই কৈ দিয়া। এটা লগাইছো হে লগা এই আমাৰ ৰক্তিম আৰু এনেকে কৈ নিবি আমিও আছো ৰবা আমি দুটা হৈছে আৰু পেনি কৰা হৈ গৈছে। হ'ল ৰেলী পূৰা ষ্টাৰ্ট হৈ গ'ল। তো গৈ আছোঁ আমি এতিয়া একেলগে। ভাৰত মাতা কি জয়, মাতৰম মাতৰম তিৰঙ্গা তিরঙ্গা তিরঙ্গা মাতরম তার জাতির সেবা দোয়া হে আমার প্রণাম ফুরিল আকাশ ভেদি উড়ি উড়ি আসা তুমি
লাহে লাহে যোৱা মেলি দিছা সহস্ৰ নেত্ৰ কত শহীদৰ বুকুৰ তেজেৰে গঢ়া কত শহীদৰ বুকুৰ তেজেৰে গঢ়া এই দেশ পুত তপোবন এই Matra!